চাকৰিৰ লগতে কন্টেন্ট ক্ৰিয়েচন কৰাটো বা ভিডিঅ' বনোৱাটো মই কেনেকৈ মেনেজ কৰোঁ সেইটো মই আজি এইটো ভিডিঅ'ত অতি কম শব্দত ক'বলৈ চেষ্টা কৰিম যাতে জব বা চাকৰি কৰি থকা আন দুজনেও নিজৰ পেশন ফলো কৰাৰ অলপ হ'লেও আইডিয়া পায় যিহেতু মোৰ ডিউটি টাইম মৰ্নিং 7টা বজাৰ পৰা পিছবেলা 3টা বজালৈ থাকে সেইকাৰণে মৰ্নিং মই 5টা বজাতে উঠিব লগা হয় উঠি মেলি হাগা মুতা গা ধোৱা কৰি মই 6টা বজাত আগদিনা ৰাতি বনাই থোৱা খানা গৰম কৰি লওঁ বা কিবা এবিধ থাকি গ'লে সেয়া বনাই লওঁ আৰু খাওঁ তাৰ পিছত সেয়া খাই মই আগদিনা ডিউটিৰ পৰা আহি বনাই থোৱা বা আগতে বনাই থোৱা ৰিলৰ আইডিয়াৰ লগতে স্ক্ৰিপ্টখন চাওঁ বা চকু ফুৰাওঁ তাৰ পিছত আপকামিং ডেজৰ কাৰণে ৰিল বা ইউটিউব ভিডিঅ'ৰ যদি কিবা আইডিয়া মনলৈ আহে সেয়া নোট কৰোঁ দেন 6:45ত ডিউটিলৈ বুলি ওলাই যাওঁ ডিউটি ছুটি কৰি মেলি 3টা 10-15 মানত মই ৰুম পাই যাওঁহি তাৰ পিছত 4টাৰ পৰা 4:30টাৰ ভিতৰত ৰিল শ্বুট কৰি এডিট চেডিট কৰি মেলি আপলোড কৰি দিওঁ আৰু সেই একেদিনাই পাৰিলে মই নেক্সট ডে কাৰণেও ৰিল বনাই থওঁ যেনেকৈ এইটো ৰিল মই আগদিনা বনাই আছোঁ আৰু নেক্সট ডে পোষ্ট কৰিম আৰু যিবোৰ ৰিলছ মই ভইচ অভাৰ কৰি বনাওঁ তাৰ ক্লিপছবোৰ মই যেতিয়াই চান্স পাওঁ বা আইডিয়া পাওঁ শ্বুট কৰি থওঁ কিন্তু সেয়া অবভিয়াছলি ডিউটি টাইমৰ ভিতৰত নহয় আৰু এনেকুৱা নহয় যে সদায় ভিডিঅ'ৰ কাম কৰা ৰুটিনখন একেই থাকে এইটো ডিপেণ্ড কৰে সুবিধা অনুযায়ী কামবিলাক কৰোঁ আৰু যেতিয়া সুবিধা পাওঁ কাৰণ বেলেগ কামো থাকে ন আৰু ছেটাৰডে 11টা বজাতে ছুটি হয় যে সেইদিনাখনো অলপ কাম কৰিবলৈ সুবিধা হয় ভিডিঅ'ৰ কাৰণে আৰু নেক্সট ডেটো ছানডে হৈ থাকে ছানডে আৰু ভাল হয় আৰু ইউটিউবত ভিডিঅ' মই যিহেতু গেপ দি মেলি দিওঁ 2-3 দিন 4 দিন 5 দিন সেইটো কাৰণে তাত ইমান ভিডিঅ' দিবলৈ বা ভিডিঅ'ৰ কাৰণে টাইম উলিয়াবলৈ ইমান প্ৰব্লেম নহয় যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ কৰি ফলো কৰি ল'ব মোক আগৰ ৰিলছসমূহ পাই থাকিবলৈ আৰু ইউটিউবত ব্লগ চাবলৈ হ'লে ডিপমেন্স ব্লগছত গৈ চাব পাৰে বাই বাই